ফ্ৰেণ্ডছ আপোনালোকে গম পাইছে যে জুবিন দাই বেমাৰৰ পিছত আকৌ নতুনকৈ কামবিলাকত ধৰিছে আৰম্ভ কৰিছে এই দুদিন কৰি আছিলে তেখেতে NK TVৰ কিবা এটা শ্ব' মায়াবিনী ৰাতিৰ বুকুত বুলি সেইটো কৰি আছিলে সেইত কি কয় জ্যোতিচিত্ৰবনত হৈ আছিলে সেইটো তাৰপিছত তেখেতে দেখা পোৱা গ'ল সিদিনা কলিতা স্পেক্ট্ৰামত তাৰপিছত এতিয়া তেখেতে আজি আকৌ গৈছে নৰ্থ ইষ্ট ফেষ্টিভেল হ'বলৈ জানে শান্তনু মহন্তৰ লগত আৰু বেংককত গৈছে তাতে তেওঁ সেই প্ৰগ্ৰাম কৰিব কৰি কিনে আকৌ হিন্দী গান এটাৰ কিবা এটা শ্বুটিং কৰিব তাত ধুনীয়াকৈ থাকিব দুদিনমান তাৰপিছত আকৌ ঘূৰি আহিব তেনেকৈ তেওঁৰ গান কাম চিনেমা চলি থাকিব চিনেমাও 3-4খনৰ কাম একেলগে তেওঁৰ চলিয়ে আছে অলৰেডি চ' তেওঁ ভালকৈ কাম কৰক সেইটো সদায় কামনা কৰোঁ আজি বুলিয়ে নহয় সদায় আমি সেইটোৱে বিচাৰোঁ যে তেওঁ ভালকৈ কাম কৰক মানে ভালকৈ কৰি আছে সেইটো মই কোৱা নাই কি কয় সুস্থ হৈ থাকক সদায় প্ৰথমতে নিজক চাওক আৰু সেইটো বিচাৰোঁ সেইটো ভালকৈ বুলি কৈছোঁ